তিতিছে আজি আমাৰ হেল্ল' এভৰিৱান নমস্কাৰ সকলোকে আপোনালোক সকলোকে মোৰ অন্যটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনালোঁ আৰু এতিয়া আমি হাজিকাচি ওলাই গৈ আছোঁ চেণ্টাৰলৈ আৰু এই বৰষুণৰ বতৰ তিতিবুৰি এফালে কাপোৰ দাঙি লৈছোঁ তাই ব্লগ কেতিয়া ষ্টাৰ্ট হয় মানে কি কেতিয়া দিয়ে তাই মানে ক'ব নোৱাৰি আৰু এইটো ব্লগ যে পাবনে লাগিব আৰু 10 দিনমান লাগিব এইটো ব্লগ দিবলৈ মোৰ 10 দিনমান লাগিব আৰু এতিয়া আমি যাওঁ আৰু চেণ্টাৰত কি হয় আৰু কেনেকৈ ফেয়াৰৱেল পাতো সব দেখাই থাকিম চাই যাব বাই হাই প্ৰগতি হাই প্ৰীতি ইমান ধুনীয়া হাজাৰ ফুল লগাইছে আপোনালোক কেৱল মাত্ৰ পৰিবেশ এটা কলাৰ এজন মাত্ৰ শিল্পী নহয় আপোনালোক সমগ্ৰ সভ্যতা হাঁহি দিয়া আকৌ আৰে হাঁহি দিয়া আকৌ কেনেকুৱা লাগিছে ফেয়াৰৱেল কেনেকুৱা লাগিছে বহুত ভাল লাগিছে হা ফাৰ্ষ্টে আমাৰ ফৰ্মেল ছেশ্যনটো হৈ গ'ল আৰু এটা ইনফৰ্মেল ছেশ্যন ষ্টাৰ্ট হৈছে আৰু আমাৰ ছিনিয়ৰ দাদা দুজনৰ যুগলবন্দীৰে এইটো ছেশ্যনটো ষ্টাৰ্ট কৰা হৈছে আজি আমাৰ ফেয়াৰৱেল আছে গালকেইখন কোনোবাহে হৈছে হৈ যোৱাৰ পাছত এতিয়া আমাৰ ফালৰ পৰা সকলোকে এটা এটা টাইটেল দিয়া হ'ব আৰু ইয়াৰ পাছতে আৰু বহুত কিবা কিবি আছে চাই যাব Pindah.
আছে আমি এতিয়া বোকাটোৰ পানী কেনে খাবলৈ আহিছোঁ চিংৰা সেমেকি গ'ল খালি আমি খাওঁ মানে জেলেপিও আছে জেলেপিও আছে আপোনালোকে চাওক আমি খাইছোঁ অমিতা খাম আপোনালোকে চাওক এইটো সত্যনাৰায়ণ পূজাৰ ফুল আমাক চাহ হেৰি দিছিলে চব খাইছোঁ বাই বাই মানে আমাৰ চেণ্টাৰ মানে কিছুমান মানুহ অবজাৰ্ভ কৰি ভাল লাগে এয়া মনত পৰা নাই বাইলুঙৰ খোজটো বহুত বেলেগ মানে বাইলুঙৰ খোজটো কি হ'ল বাইলুঙক চবে চিনি পাই দিওঁ চবে চিনি পায় মানে এই 2 বছৰত যিমান পৰীক্ষা হ'ল যিমান কিবা হ'ল বাইলুং এজনী এনেকুৱা এজনী ইমানেই কনচিষ্টেণ্ট তাই কেতিয়াও টাইমত নাপায় সদায় 5 মিনিট লেট হ'বই আৰু লেট হোৱাৰ কাৰণটো মই দেখাই দিছোঁ তাইৰ ৰুমটো বেছি দূৰ নহয় তাইৰ ৰুমটো এইটোতো 8 কিলোমিটাৰটো নপৰে এইটো মিটাৰতো নপৰে চাগে সেইটো তাইৰ ৰুমটো সেইটো বুলি ক'ব পাৰিম আমি কিন্তু তাই কেলে লেট হয় চাব তাই বেগটো লৈ আহে মই সকলোকে সঁচাকৈ ধন্যবাদ জনাইছোঁ মানে ইমান কম ষ্টুডেণ্টে ইমান ধুনীয়াকৈ আমাক বিদায় সভাখন জনালে আমি যোৱাবাৰো মানে ইমানখিনি ষ্টুডেণ্ট থাকিও ইমানখিনি মানে কৰিব পৰা নাছিলোঁ মই সেইকাৰণে সঁচাকৈ কৈছোঁ মোৰ অন্তৰৰ পৰা মই তোমালোকক বহুত ধন্যবাদ জনাইছোঁ মানে আমি এতিয়া উপলব্ধি কৰিছোঁ আচলতে যদি আন্তৰিকতা থাকে পৃথিৱীত সকলো কামেই কৰিব পাৰি আৰু তেনেকুৱা আছিলে আমাৰ চিনিয়ৰ বেটছখিনি আৰু মই তেওঁলোকৰ বেটছটোক চবতকৈ বেছি মানে থেংকফুল ক'ম যে মানে কেলৈ কৈছোঁ আমি হয়তো তেনেকৈ মানে তোমালোকক যদি আমাক যেনেকৈ ট্ৰিট কৰিছিল আমি তেওঁলোকৰ পৰাই শিকিছোঁ যে তেনেকৈ আৰু পিছৰ জুনিয়ৰখিনিক ট্ৰিট কৰিব নালাগে মানে আমাৰ অৱস্থা ভিতৰত চবে এনজয় কৰি আছে আৰু আমি ইয়াত বাহিৰত কাম কৰি আছোঁ চকী দাঙি দাঙি নকৰিলেতো নহ'ব উপায় নাই হাই গাইজ উতনি এফালে যাব এইফালে বেছি পানী হ'ব যেন লাগিছে দেই আৰু ফেয়াৰৱেল শেষ কৰি মেলি আহোঁতে আমাৰ গধূলিয়ে সকল দেখিছে আৰু আজিৰ দিনটো ভালকৈ গ'ল ধুনীয়াকৈ একদম ফেয়াৰৱেলো ভালকৈ গ'ল আৰু কিন্তু বৰষুণটো দিয়াৰ কাৰণে অলপ প্ৰব্লেম হৈছিল আৰু মেখেলা চাদৰ পিন্ধি গৈছিলোঁ ন সেইটো কাৰণে দিগদাৰ হৈছিলে অলপ বাকী চব ঠিকে আছিলে আৰু আপোনালোকে চাই কেনেকুৱা পালে জনাব আৰু আমি আহি থাকোঁতে ইমান ধুনীয়া বতাহ মাৰি আছিলে আৰু লগতে চিপচিপকৈ বৰষুণো দি আছিলে সেইটো কাৰণে আমি অকণমান ৰৈ মানে খোলে হাৱা খাই আহিলোঁ দুজনীয়ে আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল আশা কৰোঁ সকলোৱে চাই ভাল পাব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই